একচুৱেলি মেইন কথাটো কি জানেনে, ৰখি থাকিব নালাগে যিকোনো চিটুৱেশ্যনত, যিকোনো পৰিস্থিতিত, সেইটো ব্ৰেকআপ হওক বা কিছুমান কামৰ ক্ষেত্ৰত ফেইলিয়াৰ হওক, যিকোনো ক্ষেত্ৰত যদি আপুনি ৰখি থাকে ন, আপোনাৰ লাইফটো ষ্টপ হৈ গ'ল আৰু তেতিয়া মানে আগবাঢ়িব নোৱাৰে। সেইকাৰণে যিকোনো চিটুৱেশ্যন মই ভাবোঁ যে মই বিলিভ কৰোঁ এই বস্তুটো যে কি যিকোনো চিটুৱেশ্যন হওক, কাৰণ আপছ এণ্ড ডাউনছ মানুহৰ লাইফত থাকিব, ভাল বেয়া থাকিব, অভিয়াছলি সদায় ভাল হৈ নাথাকে বা সদায় বেয়াও হৈ নাথাকে। এই বিলিভটো যদি নিজৰ লগত ৰাখি মই আগুৱাই যাই থাকিব লাগে বুলি ভাবা যায়, তেতিয়াহ'লে বহুতখিনি ক্ষেত্ৰত হেল্প হয়। সেইটো মই নিজেও ফিল কৰিছোঁ, বহুতখিনি ক্ষেত্ৰত হেল্প হয়। আপুনি আগুৱাই যোৱাৰ কাৰণে ভিতৰৰ পৰা যিটো পুছ ওলাব ন, সেই বস্তুটোৱে আপোনাক পুছ আপ কৰিব লাগিব আগবঢ়াৰ কাৰণে। আৰু কিবা নহয় কিবা এটাতো লাইফত এচিভমেণ্ট হৈয়ে যাব ন। নিজৰ কৰিব লগাখিনি কৰি গৈ থাকিলে হ'ল। জাষ্ট যিকোনো চিটুৱেশ্যন, এটা বেয়া চিটুৱেশ্যন হৈছে বুলিয়ে বহি যাব নালাগে যে আপুনি গৈ আছিলে বোকাত পৰি গ'ল, পৰি যোৱাৰ পিছত এই বোকা লাগিছে এইটো বুলিকে গোটেই গাটোতে বোকা সানি ল'ব নেকি? তেনেকুৱা নহয় ন, যে তাৰ পৰা উঠিব, চাফ চিকুণ কৰিব, আগবাঢ়িব। তো জীৱনতো তেনেকুৱা কৰি থাকিলে মই বিলিভ কৰোঁ যে সেইখিনি বস্তু, এই ভাৱধাৰাটোৱে বহুতখিনি হেল্প কৰে লাইফত আগুৱাই যোৱাৰ কাৰণে।